স্বাগতম জনাইছো প্ৰাইডিছ আসামৰ অন্য এটা ভিডিঅ'লৈ। জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ লাইফষ্টাইল। তেওঁৰ হোম টাউন শিৱসাগৰৰ কালুগাঁৱত তেওঁৰ জন্ম। তেওঁৰ বাৰ্থডে 22 ডিচেম্বৰ। ফেমিলি মেম্বাৰ্ছ: ঘৰখনত মাক দেউতাকৰ লগতে এগৰাকী ভণ্টি আছে। পিতৃৰ নাম অমৃত গগৈ, মাতৃৰ নাম দেৱজিতা গগৈ আৰু ভণ্টিৰ নাম মধুস্মিতা গগৈ। ইয়াৰ মাতৃ আৰু ভগ্নীৰ সৈতে অভিনেত্ৰী অমৃতা গগৈ। এডুকেশ্যনেল কোৱালিফিকেশ্যন: কটন কলেজৰ পৰা পলিটিকেল ছায়েন্সত BA আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MA সম্পূৰ্ণ কৰে। প্ৰফেশ্যন: এগৰাকী অভিনেত্ৰী লগতে এগৰাকী এংকৰ। অভিনেত্ৰী অমৃতা গগৈৰ অভিনয় যাত্ৰা: সৰুতে নৃত্য শিকিছিল। মঞ্চত নৃত্য পৰিৱেশন কৰি বহু বঁটাও লাভ কৰিছিল। গুৱাহাটীলৈ পঢ়িবলৈ অহাৰ পাছতহে অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰে। ৰং চেনেলযোগে সম্প্ৰচাৰিত হোৱা মই অসম দেশৰ ছোৱালী অনুষ্ঠানটোত প্ৰথম কেমেৰাৰ সন্মুখত ভুমুকি মাৰে। বহুকেইটা মিউজিকৰ ভিডিঅ'তো তেওঁ অভিনয় কৰিছিল। তাৰ ভিতৰত পেডেল মাৰি মাৰি, নাজানিলোঁ নুবুজিলোঁ, ৰহিমলা, কিচিম কিচিম, চিৰিলি চিৰিলি, টিটু বাজেলা, মালবিকা বৰুৱা, এ মইনা, শামিয়ানা, মণিদীপা, হোমৰ গুৰিত, ভগৱান, অঞ্জনা, ঈশ্বৰৈ আদিকে ধৰি অসংখ্য মিউজিক ভিডিঅ'ত তেওঁ অভিনয় কৰিছে। তেওঁ অভিনয় কৰা কেইবাটাও গীত ছুপাৰ হিট হৈছে। তেওঁ অভিনয় কৰা পেডেল মাৰি মাৰি গীতটোৱে হৈছে তেওঁৰ অভিনয় জীৱনৰ টাৰ্ণিং পইণ্ট। অনুৰাগ তোমাৰ বাবে নামৰ ধাৰাবাহিকখনত তেওঁ প্ৰথম চিৰিয়েলত অভিনয় কৰে। পৰৱৰ্তী সময়ত ৰাগিনী, এপাহি সুখ এপাহি দুখ আদি ধাৰাবাহিকত দেখিবলৈ পোৱা গৈছিল। ৰাগিনী ধাৰাবাহিকখন কৰি থকাৰ সময়ছোৱাতে এখন অসমীয়া চিনেমাত অভিনয়ৰ বাবে তেওঁলৈ প্ৰস্তাৱ আহিছিল। এই চিনেমাখন আছিল ছয়গাঁৱৰ চম্পা। অৱশ্যে তেওঁ অভিনয় কৰা আৰু মুক্তিপ্ৰাপ্ত প্ৰথমখন অসমীয়া চিনেমা আছিল অহেতুক। অহেতুক চিনেমাখনৰ জৰিয়তে নিজা পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল অভিনেত্ৰী অমৃতা গগৈয়ে। তেওঁ অভিনয় কৰা অসমীয়া চিনেমাবোৰৰ ভিতৰত অহেতুক, দূৰ, ছয়গাঁৱৰ চম্পা, নিজানৰ গান, ইপাৰ সিপাৰ, প্ৰতিঘাত অন্যতম। চিনেমাত অভিনয় কৰি বহুকেইটা বঁটাও লাভ কৰিছে। মঞ্চত তেওঁ প্ৰথম অভিনয় কৰে হেঙুল থিয়েটাৰত। হেঙুল থিয়েটাৰৰ বনৰীয়া নাটকখনত তেওঁ সুন্দৰ অভিনয় কৰে। এতিয়া আহিছোঁ তেওঁৰ ৰিলেশ্যনশ্বিপৰ কথালৈ। এক দীঘলীয়া প্ৰেমৰ অন্তত যোৰহাটৰ মনদীপ কাকতিৰ সৈতে বিবাহপাশত আবদ্ধ হয় জনপ্ৰিয় অভিনেত্ৰীগৰাকী। মনদীপ কাকতি পেছাত এজন ইঞ্জিনিয়াৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় অভিনেত্ৰী অমৃতা গগৈ। মনদীপ কাকতি শিৱসাগৰ ONGCত মেকানিকেল ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত। বৰ্তমান তেওঁলোক থাকে গুৱাহাটীত। নতুন প্ৰজেক্টৰ অভিনয়ক লৈ ব্যস্ত জনপ্ৰিয় অভিনেত্ৰীগৰাকী। ৰং চেনেলযোগে সম্প্ৰচাৰিত হ'বলগীয়া শৰাপাত নামৰ ধাৰাবাহিকখনৰ অভিনয়ত ব্যস্ত। এগৰাকী সুদক্ষ অভিনেত্ৰী তেওঁ, তাৰোপৰি এগৰাকী ভাল এংকৰো। তেওঁৰ অভিনয় চাই আপোনালোকে বাৰু কেনে পায় কমেণ্টত জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।